লাহৰিঘাট গোল্ডেন সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অষ্টম নৱাগত আদৰণি সভা সুকলমে সম্পন্ন। আজি উলহ মালহেৰে অনুষ্ঠিত হয় লাহৰিঘাট গোল্ডেন সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অষ্টম নৱাগত আদৰণি সভা। পৰম্পৰাগতভাৱে চলি অহা এই নৱাগত আদৰণি সভাৰ পুৱাৰ ভাগত কাৰ্যসূচীৰ শুভাৰম্ভ হয় পতাকা উত্তোলনেৰে। পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি হাৰুনাল ৰছিদ খানে। তেখেতক সংগ দিয়ে লাহৰিঘাট গোল্ডেন সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ডক্টৰ ৰাব্বুল ইবনে এ আসাদৰ লগতে শিক্ষক গোটে। ইয়াৰ পিছত ক্ৰমান্বয়ে বৃক্ষৰোপণ, নৱাগত ছাত্ৰ ছাত্ৰীসকলক আদৰণি, এনাজৰী, কলেজীয়া ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা গীত আৰু নৃত্য পৰিৱেশন আদিৰে আগবেলাৰ কাৰ্যসূচীৰ সমাপ্ত ঘটে। মুকলি সভাটি সঞ্চালনা কৰে গোল্ডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ডক্টৰ ৰাব্বুল ইবনে এ আসাদদেৱে। দুপৰীয়া ১:৩০ বজাত মুকলি সভা অনুষ্ঠিত হয়। আদৰণি পৰ্বৰ আদদৰে লাহৰিঘাট হায়াৰ ছেকেণ্ডাৰী স্কুলৰ সহকাৰী শিক্ষক হবিবুৰ ৰহমানে। আবেলিৰ ভাগত সাংস্কৃতিক অনুষ্ঠান পৰিচালিত হয় আমন্ত্ৰিত শিল্পীৰ দ্বাৰা। উক্ত সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক আছাম লাইভ। প্ৰথমতে মই এটাই ক'ম, লাহৰিঘাট অঞ্চলৰ ভিতৰত যিবিলাক ব্যক্তিগত শিক্ষানুষ্ঠান আছে, এই শিক্ষানুষ্ঠানৰ ভিতৰত বৰ্তমান লাহৰিঘাট গোল্ডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখন এটা ভাল পজিশ্যনত গৈছে। আৰু এই স্কুলখনত আৰ্টছ, কমাৰ্চ, ছায়েন্স আৰু লাহৰিঘাট সমষ্টিৰ ভিতৰত এখন কলেজে, যিখন কলেজত 3টা বিভাগৰে ইয়াত পাঠদান বা আমাৰ শিক্ষা দান দি আছে। সেইকাৰণে মই এই সুযোগতে এই গোল্ডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ লগত জড়িত শিক্ষক সমাজ, প্ৰিন্সিপাল, সভাপতিকে ধৰি মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু এই সমাজখনক যাতে আগবঢ়াই নিব পাৰে তাৰে মই আহ্বান জনাইছোঁ এই শিক্ষানুষ্ঠানৰ লগত জড়িত সকলো ব্যক্তিক। খুব ভাল লাগিছে। আজি খুব গৰ্ব অনুভৱ কৰিছোঁ যে আমি 8টা বছৰ অতিক্ৰম কৰিলোঁ আৰু এই নৱাগত আদৰণিৰ সুযোগতে আমি অনুভৱ কৰিছোঁ যে আমাৰ যোনবোৰ ষ্টুডেণ্ট আছে, জুনিয়ৰে হওক বা ছিনিয়ৰে হওক, তেওঁলোকৰ মাজত যোনটো জুনিয়ৰ ছিনিয়ৰৰ যোনটো ৰিলেশ্যন, সেইটো আৰু অটুট হৈছে, আৰু সতেজ হৈছে। আৰু এই ৰিলেশ্যনে ভৱিষ্যতত তেওঁলোকক ছিনিয়ৰে জুনিয়ৰক গাইড কৰিব, মেণ্টৰ কৰিব, আৰু ছিনিয়ৰে তেওঁলোকক জুনিয়ৰবোৰক বিভিন্ন ধৰণৰ দিশা পৰামৰ্শ দি আগবঢ়াই লৈ যাব। আজিৰ পৰিৱেশ আমি উপলব্ধি কৰিছোঁ। হয়, আজিৰ নৱাগত আদৰণি সভাত মুখ্য অতিথি হিচাপে কোন উপস্থিত আছিলে? আজি মুখ্য অতিথি হিচাপে উপস্থিত আছিলে আব্দুল কুদ্দুছ ডাঙৰীয়া, APS, অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক, আৰু তেওঁৰ লগতে উপস্থিত আছিলে বৰথল দলৈগাঁও হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল আৰু মইৰাবাৰী কলেজৰ এছ'চিয়েট প্ৰফেচাৰ ডক্টৰ মহিদুল ইছলাম, আৰু তাৰ লগতে কপাহেৰা হায়াৰ ছেকেণ্ডেৰীৰ প্ৰিন্সিপাল জনাব আল আমান চাহাব, আৰু তেওঁৰ লগতে উপস্থিত আছিলে ঘোঁৰাগাঁও কলেজৰ এছিষ্টেণ্ট প্ৰফেচৰ খলিলুৰ ৰহমান, আৰু লাহৰিঘাটৰ গণ্যমান্য ব্যক্তিসকলো এই অনুষ্ঠানত উপস্থিত আছিলে। আৰু তেওঁলোকে বহুমূলীয়া ভাষণখিনি দি আমাৰ ষ্টুডেণ্টখিনিক নিশ্চয় কথা কৈছে যে আমাৰ লাহৰিঘাট সমষ্টিৰ ভিতৰত একমাত্ৰ শিক্ষানুষ্ঠান লাহৰিঘাট গোল্ডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, য'ত 3টা ষ্ট্ৰীমৰ ব্যৱস্থা আছে বা পাঠদানৰ ব্যৱস্থা আছে। 3টা ষ্ট্ৰীম ইয়াতে একেলগে পাঠদান চলে। আৰু আমি আৰম্ভণিৰ পৰা এতিয়ালৈকে আপোনালোকে ৰিজাল্টটোত চাব যে ইয়াত প্ৰত্যেক বছৰতে শতকৰা 100% উত্তীৰ্ণৰে ভাল গ্ৰোথ হিচাপে ৰিজাল্ট কৰি গৈ আছে ছাত্ৰ ছাত্ৰীসকলে। আৰু আমাৰ ইয়াত আপোনাৰ শিক্ষয়িত্ৰীসকল অশেষ কষ্ট কৰি আমাক ছাত্ৰ ছাত্ৰীসকলক পাঠদান দিয়ে, আৰু আমাৰ অঞ্চলৰ ৰাইজসকলেও ওতঃপ্ৰোতভাৱে আমাৰ এই অনুষ্ঠানৰ প্ৰতি মনোযোগ দিয়ে, সচেতন হৈ দিহা পৰামৰ্শ আগবঢ়ায়। গতিকে মই সভাপতি হিচাপে, এই লাহৰিঘাট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সভাপতি হিচাপে মই সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।